हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু আজি বহুত দিনৰ মূৰত মই এটা ভিডিও লৈ আহিছো আৰু মই আছো মামাহঁতৰ ঘৰত কাৰণ ভাওনা আৰু ৰাস চলি আছে তাকে চাবলৈ আহিছো বলক ভিডিওটো ষ্টাৰ্ট কৰো আমাৰ দীপশিকা বাৰ লগত আজি মানে দীপশিকা বাৰ ইয়ালৈ আহিছে ডুমডুমিয়ালৈ ফুৰিবলৈ ভাওনা আৰু ৰাস হৈ আছে যিহেতুকে তো আজি চবে মানে ইয়াতে মানে ধৰ ভাতটো খাব আৰু ভাত ক'ব দিছো দেই তাই মানে মোতকে বহুত ভালকে জানে মুখেদি বোলে কথাই নোলায় মানে বোলে তাইৰ পৰা মই ট্ৰেইনিং ল'ব আহিছো এতিয়া ভিতৰতটো বনোৱা হৈ গ'ল মাংস চাংস বাছ দীপশিকা বাই দেখুৱাই দিব তাই মোৰ মামাৰ ছোৱালী হয় আৰু তাই কাৰণে আজিৰ ভিডিওটো মই ষ্টাৰ্ট কৰিলো আৰু ইফালে ইয়া বলক দেখাওঁগে আজি ভাওনা যিহেতু প্ৰত্যেকৰে ঘৰত আজি হাঁহ মাংসই জ্বলিব ইয়াতে আৰু আমাৰো ইয়া চাও কি টেষ্টি দেখিয়ে জিভা পানী পৰিছে আৰু ইয়া আইতাই পুৰা বিলাই আছে আৰু ইফালে মামীহঁতো ইয়া ভাত বাঢ়িব লৈছে আৰু মাহঁত ৰখি আছে আৰু এইফালে ইয়া দেউতা মামা মহাহঁত সকলো মিলি পুৰা কথা পতাত বিজি আৰু বহুত দিনৰ মূৰত লগ পাইছেতো বহুত কথা আৰু এইফালে ইয়া আমি সকলোৱে মিলি জুলি একেলগে হাঁহ মাংসৰে এসাঁজ খাই ললো আৰু খাই বৈ এতিয়া ওলাবও লাগিব ভাওনা চাবলৈ নহয় জানো আৰু ইয়া ৰেডি হৈ গলো জেকেট লগাই লৈছো পুৰা বহুত ঠাণ্ডা বাহিৰত আৰু ৰাতিটোতো আৰু ঠাণ্ডা বাঢ়িব আৰু ইফালে দেউতাও পিন্ধি আছে অকণমান দেখাই দিলো আৰু ইয়া টিকলিজনী আমাৰ ভাইটি খুটি কিবা ধেমালি কৰিছিল আৰু শেষত আমাৰ একদম টিকলিজনী ইয়া তাই একো গমেই পোৱা নাই কি কৰি আছে আৰু এয়া আমি আহি পাই গ'লো নামঘৰ এয়া চাওকচোন কিবা গায়ন বায়ন হৈ আছে বাৰু বহুত সোনকালে আহিলোঁ যেন লাগিছে বাৰু চাওঁচোন আগৰ ফালে যাই কি হয় আৰু ইয়াত আহি দেখিলোঁ যেন আমিয়ে প্ৰথম আহিছোঁ চাওকচোন পুৰা গোটেই চিট খালী আৰু আমি দুইজনীয়ে মিলি অলপ চেলফিয়ে উঠি ল'লোঁ আৰু ইফালে গায়ন বায়ন শেষ খবৰ হৈছে আৰু তাৰপিছত কৃষ্ণৰ প্ৰৱেশ কৰিলে এয়া চাব পাৰে কৃষ্ণ নাচি আছে ধুনীয়াকৈ মই বাৰু অলপ ভাওনাখন অকণমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু আজিৰ ভাওনাখনৰ নাম আছিলে ভদ্ৰসেনৰ বনবাস আৰু আজি বহুত বছৰৰ মূৰত মই ভাওনা চালোঁ মানে গাঁৱৰ পৰা গুৱাহাটীলৈ যোৱাৰ পাছত আৰু ভাওনা তেনেকৈ চোৱাই নাছিলোঁ আৰু আজি বহুত বছৰৰ মূৰত ভাওনাখন চাই বিৰাট ভাল লাগিলে সেইবাবে এইবাৰ ভাওনা চাম বুলিয়ে আহিছোঁ আৰু এইবাৰ মানে ভাওনা চাইহে এৰিম আৰু চালোঁ পিছে অলপ চলপ আৰু এইটো চাওক চিলি চকলেট খাই চালোঁ বাৰু আৰু শেষত এয়া আমাৰ টিকলু ভাৱৰীয়াটো চাওকচোন দেখাই নাপায় মানুহৰ পৰা তাক তেওঁ যে সি নাচিব সাহ কৰিছে আমাৰতো এইখিনি বয়সতে ভাৱৰীয়া দেখিলে ভয় লাগিছিলে আৰু এতিয়াও ভয় লাগে পিছে মোৰ সেইকাৰণে মই দূৰতে বহোঁ আৰু সি যে নাচিব সাহ কৰিছে ইকণ বয়সত ইমানেই মানে সি নাচি ভাল পায় চাওকচোন টোপনিৰ পৰা উঠি হ'লেও নাচিব এৰা নাই বাৰু তালে বহুত মৰম থাকিলে আমাৰ টিকলা অসুৰটো আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট